জীৱনটো আপুনি কেনেদৰে ব্যৱহাৰ কৰি আছে? আপোনাৰ জীৱনটোক আপুনি কেনেদৰে ব্যৱহাৰ কৰি আছে? ইয়াৰ ভিতৰত যিবোৰ সময় আপুনি পায় সেইবোৰক কেনেদৰে ব্যৱহাৰ কৰে? জীৱনটো এদিন আৰম্ভ হ'ব আৰু এদিন শেষ হ'ব। পিছলৈ আপুনি নিজে গম পাব জীৱনটোক আপুনি কেনেদৰে ব্যৱহাৰ কৰিলে। মাজে সময়ে অকণমান ৰৈ এতিয়ালৈকে জীৱনটোক কেনেদৰে ব্যৱহাৰ কৰিলে সেয়া চালে আপুনি এখন ছবি দেখিবলৈ পাব, যিখন ছবি আপুনি দেখি সন্তুষ্টি পাব পাৰিব আৰু সেইখন দেখি প্ৰয়োজন হ'লে কিছুমান কথা সালসলনিও কৰিব পাৰিব। জীৱনটো সীমিত। আমাৰ জীৱনটো সীমিত। আমি এক নিৰ্দিষ্ট সময়ৰ বাবেহে জীয়াই আছোঁ। তাৰ মানে আমি যি কৰিব বিচাৰোঁ এই সময়ছোৱাৰ ভিতৰতে কৰিব লাগিব। জীৱনটো যেনেকুৱা কৰিব বিচাৰোঁ, যেনেদৰে ইয়াক সৃষ্টি কৰিব বিচাৰোঁ সেয়া এই সময়ছোৱাৰ ভিতৰতে কৰিব লাগিব। আৰু এই সময়ছোৱাৰ বহুখিনি সময় কিন্তু আমাৰ নিজৰ হাততে থাকে। আনকি চাকৰি কৰা বা ব্যৱসায় কৰা সকলোৰো নিজৰ হাতত বহু সময় থাকে। সেই সময়ছোৱাত আমি কি কৰিম সেয়া আমাৰ নিজৰ কথা। মাত্ৰ এটা কথা মনত ৰাখিব, আমি যেনে কাম কৰিম জীৱনটো সেই হিচাপে তেনেকুৱাই হ'ব। আপোনাৰ সময়বোৰ সীমিত, গতিকে এই সময়বোৰ আপুনি কেনেদৰে পাৰ কৰে সেয়া বৰ গুৰুত্বপূৰ্ণ। আপুনি যদি নিজৰ সময়ৰ খবৰ ৰাখে আৰু ইয়াক ভালদৰে ব্যৱহাৰ কৰে, তেতিয়া যিবোৰ কামে জীৱনটোৰ মূল্য বঢ়ায় সেইবোৰ কাম কৰিবলৈ আপোনাৰ হাতত সদায় সময় থাকিব। সকলোবোৰ কাম গুৰুত্বপূৰ্ণ নহয়। আমি এনে নানা কাম কৰোঁ যিবোৰে জীৱনটোক কোনোমতে ভাল নকৰে বা ইয়াৰ বৃদ্ধিত কোনোমতে অৱদানো নিদিয়ে। এনেবোৰ কাম নকৰিলেও হয়। তাৰোপৰি আমি এনে কিছুমান কাম কৰোঁ যিবোৰে আমাৰ জীৱনটো অলপ অলপকৈ নষ্ট কৰে। জীৱনটো সমৃদ্ধিশালী কৰিবলৈ আৰু সম্পূৰ্ণ কৰিবলৈ এনে কামবোৰে কোনো ধৰণে আমাক সহায় নকৰে। ইয়াৰে কিছুমান আমাৰ বাবে বাধ্যতামূলক, আমি সেয়া কৰিবই লাগিব। কিন্তু কিছুমান ঐচ্ছিক বা নিজে বাছি লোৱা। ভালদৰে ভাবি চালে আপুনি দেখিব যে আমি কৰা সকলোবোৰ কামেই কিন্তু আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয়। সেইবাবে আমি যদি গুৰুত্বপূৰ্ণ কামবোৰত বেছি গুৰুত্ব দিবলৈ শিকোঁ আৰু আন নকৰিলেও হোৱা অদৰকাৰী কাম কিছুমান নকৰাকৈ থাকোঁ, তেতিয়া আমাৰ কামৰ সংখ্যা কমি যাব আৰু আমাৰ হাতত বহু সময় ওলাব। এই সময়খিনি আমি সেইবোৰ কাম কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ যিবোৰ আমাৰ বাবে গুৰুত্বপূৰ্ণ আৰু যিবোৰে আমাৰ জীৱনটোক পৰিপূৰ্ণ কৰিব, সুখী কৰি তুলিব। টিভি চাই, মোবাইল ব্যৱহাৰ কৰি সময় কটাইছোঁ নেকি? বহুতে এনে কৰে। টিভি চাই বা মোবাইল ফোনটোত ছ'চিয়েল মিডিয়া বা ভিডিঅ' বা আন কামত লাগি থাকি নিজৰ দিনটোৰ বহু সময় কটায়। সেয়া সাধাৰণতে তেওঁলোকে মনোৰঞ্জনৰ বাবে কৰে। মনোৰঞ্জন আমাক লাগে, কিন্তু কিমান লাগে সেয়া আপুনিহে সিদ্ধান্ত কৰিব পাৰে। এনেদৰে মোবাইল ফোনটোত লাগি থাকি বা টিভি চাই আমি সময় কটাওঁ, সেয়া আমি কৰিব পাৰোঁ। তেনেদৰেও সময় পাৰ হ'ব, কিন্তু এবাৰ এই সময়ছোৱা পাৰ হৈ গ'লে ই আৰু কিন্তু ঘূৰি নাহে। আপুনি এবাৰ ভালদৰে মন কৰকচোন, আপুনি যে এই সময়খিনি কটালে ই আপোনাৰ জীৱনটোত আগতকৈ ভাল কৰিলেনে? আপোনাৰ মনটো আগতকৈ ভাল লগালেনে? আপোনাৰ জীৱনটোৰ কোনোবা এটা দিশ আগতকৈ ভাল কৰিলেনে? যদি কৰা নাই তেতিয়াহ'লে ইমানবোৰ সময় যে আপুনি তাত দিলে সেইবোৰ এনেই গ'ল নেকি বাৰু? আৰু আপুনি নিজেও জানে বহু সময় ধৰি ছ'চিয়েল মিডিয়াত আনৰ ছবি বা ভিডিঅ' চাই থাকি তাৰপিছত আপোনাৰ মনটো ভাল লাগে নে আনৰ লগত তুলনা কৰি আনৰ কি আছে আৰু আপোনাৰ কি নাই সেয়া ভাবি বেছি বেয়াহে লাগে? সেই কথাটো আপুনি জানে। অলপ সময় লৈ অলপ বহি নিজৰ জীৱনটোৰ পিনে মন কৰকচোন। এতিয়ালৈ আপুনি জীৱনটোক কেনেদৰে ব্যৱহাৰ কৰিছে আৰু ই কেনেকুৱা হৈছে? আপুনি ভবামতে হৈছেনে? যদি নাই হোৱা তেতিয়া এতিয়াও আপুনি নিজৰ কিছুমান অভ্যাস সলনি কৰি নিজৰ জীৱনটো কেনেদৰে ব্যৱহাৰ কৰিব সেয়া সলনি কৰিব পাৰে আৰু জীৱনটো বিচৰা ধৰণে গঢ় দিব পাৰে। তেনে কৰাটো সম্ভৱতঃ আপোনাৰ নিজৰ বাবে বেছি ভাল হ'ব। আপুনি যদি জীৱনটোক ভালদৰে ব্যৱহাৰ কৰিছে তেনেহ'লে তাৰ পুৰস্কাৰ আপুনি নিশ্চয় পাব। জীৱনটোক অন্ততঃ কিছু সময় আমি এনে কিছুমান কাম কৰিব নোৱাৰোঁনে যিবোৰে আমাক সুখ, শান্তি, সন্তুষ্টি দিব আৰু লগতে ই সমাজৰ প্ৰতিও কিছু অৱদান দিব আৰু আন মানুহকো কিছু সহায় কৰিব? চিন্তা কৰি চাবচোন।